অনুগল্প সাঁথৰ হোটেলৰ পিছফালে বাচন ধুই থকা পোৱালিৰ চকু পানীখিনি কোনেও নেদেখিলে। তাৰ পিঠিত মালিকে দিয়া কোবকেইটা ফুলি উঠিছে। সি 10 টকা চুৰ কৰা নাই, কিন্তু মালিকে নেমানিলে। তাৰ দেউতাকলৈ বহুত মনত পৰিছে। দুখীয়া হ'লেও সিহঁতৰ ঘৰত মৰম স্নেহ অভাৱ নাছিল। মাক যদি থকা নথকা একেই, সদায় বিচনাতে। ৰাতি 9 মান বজাত কেছ কাউণ্টাৰত কিবা কিবি শুনি পোৱালি লৰি আহি দেখে যে ডিঙিয়ে হাতে কিবা কিবি আঁকি লোৱা দাদা এটাই তাৰ মালিকৰ বুকুত খামুচি ধৰি টকা এগালমান লৈ গৈছে। খঙাল মালিকটোৱে একেবাৰে চুপ হৈ আছে। পোৱালিৰ সৰু মগজটোৱে এটাই কথা বুজিলে যে ল'ৰাটো মালিকৰ পুতেক আছিল। সমাপ্ত।